বহুতে মোক সুধি থাকে কণ বিলাহী আচাৰ বহু দিনলৈ কেনেধৰণে সংৰক্ষণ কৰিব পৰা যায়। আগতে অৱশ্যে মই কেইবাটাও ভিডিঅ' দি থৈছোঁ, আপোনালোকে যদিও চোৱা নাই চাবগৈ। ইতিমধ্যে ভোট জলকীয়া বহু দিনলৈ কেনেধৰণে সংৰক্ষণ কৰিব পাৰি ভিডিঅ' দিয়া আছে। আজি আপোনালোকলৈ লৈ আহিছোঁ কণ বিলাহী কেঁচা পকা মিশ্ৰণ কৰি বহু দিনলৈ কেনেধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰিব। প্ৰথমে নমস্কাৰ জনাইছোঁ আৰু লগতে মোৰ সৰু এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন তেনেহ'লে প্ৰথমতে বিলাহীখিনি ঠাৰি থাকোঁতেই মানে ছিঙি আনি বা কিনি আনি লগালগ খুব চাফাকৈ ধুই ল'ব। ধুই পেলাই অকণমান পানীটো নিগৰাৰ পাছত এনেধৰণে আদা নহৰু আৰু কণ বিলাহী ঠাৰিখিনি সুন্দৰকৈ গুচাই পেলাব। এয়া চাওক, আদা নহৰু মই যিকোনো আচাৰত দিওঁ, আপোনালোকে নিদিবও পাৰে। ইতিমধ্যে মোৰ কণ বিলাহীখিনি পানী সুন্দৰকৈ শুকাই গ'ল আৰু লগতে ঠাৰিখিনিও সম্পূৰ্ণ চিঙা হৈ গ'ল। অকণমান আছে, সেইটো থাকিলেও একো অপকাৰ নকৰে। এইফালে চাওকচোন ধনিয়া, এইফালে চফ, এইফালে জিৰা 200 গ্ৰাম লৈ লৈছোঁ। কিয় লৈছোঁ কওকচোন, আৰু এবিধ আচাৰ বনাবলৈ আছে, সেইটো আপোনালোকে কাইলৈ দেখিবলৈ পাব কিনো আচাৰ বনাই আছোঁ। এইখিনি সমানে দুভাগ কৰি এভাগ মই কণ বিলাহীত দিম আৰু বাকীখিনি আদা নহৰু আধাহে দিম দেই। ইয়াত মই আদা নহৰু সকলোখিনি পিচি ৰ'দত পানীটো শুকুৱাই ল'লোঁ। এইখিনি জলকীয়া, যিকোনো আচাৰ বনালে জ্বলা হ'লে খাই ভাল লাগে নহয়নে বাৰু, বিশেষকৈ বিলাহী। আটাইখিনি এনেধৰণে গোটাই ল'লোঁ। এতিয়া আপোনালোকক দেখুৱাম কণ বিলাহী আচাৰখিনি মই কেনেধৰণে বনাম। এতিয়া প্ৰথমতে এটা কেৰাহী পাতি ল'ব লাগিব। এইফালে এটা গামলা লৈ লৈছোঁ, যিহেতু বিলাহীখিনি অকণমান ভাঙি ল'ব লাগিব। এয়া চাওক, গোটা হৈ থাকিলে ভাল নালাগিব খাই, মছলা নোসোমাব, সেয়েহে অকণমান ভাঙি ল'ব লাগিব। আনফালে এটা কেৰাহী পাতি লৈ মই যিখিনি গোটা মছলা লৈছিলোঁ অকণমান গৰম কৰি ল'ম। যিকোনো গোটা মছলা এনেধৰণে অকণমান যদি গৰম কৰি লয়, ইয়াৰ গোন্ধটো ইমান ধুনীয়া ওলায়। সেইটো নিশ্চয় যিসকলে আচাৰ বনাইছে তেওঁলোকে জানে আৰু নহয়নে বাৰু। ইতিমধ্যে মই বিলাহীখিনি এইটো সহায়তে এনেধৰণে অলপ ভাঙি ল'ম। এয়া এতিয়া মই ভাঙি আছোঁ। ভাঙি দিয়াৰ লগে লগে তেল মছলা সুন্দৰকৈ সোমাব আৰু খায়ো বহুত টেষ্টি লাগিব। আৰু লগতে বহু দিনলৈ সংৰক্ষণ কৰা হ'ব, যিহেতু ৰ'দত সদায় পানীটো শুকুৱাই ল'ব। কিছুমানে 2 দিনমানো শুকুৱাই লয়, মই কিন্তু 2 ঘণ্টাহে শুকুৱাইছোঁ। জাষ্ট পানীটো শুকুৱাইছোঁ, মানে পানী থাকিলে আচাৰ কিন্তু ভাল হৈ নাথাকে দেই। আপোনালোকে যিসকলে নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা ৰাখিছোঁ। লগতে মোৰ বিলাহীখিনি সকলো ভাঙি হৈ গ'ল। ইয়াতে মই জলকীয়া যিমানখিনি আপোনালোকে দেখিছিলে তাৰ আধাখিনি দিলোঁ, আদাখিনিও দিলোঁ, আধা দিছোঁ মানে, আৰু এতিয়া আধা নহৰুও দি দিম। সেইখিনি বাৰু একেবাৰে দেখুৱাই দিয়া নহ'ল, হ'লেও কৈ দিছোঁ। নহৰু আদা জলকীয়া এইকেইটা বস্তু আপোনালোকে নিদিলে কিন্তু বৰ টেষ্ট নহ'ব। যিসকলে কমকৈ খায় কমকৈ দিব। মই আকৌ নহৰু আদা খাই বহুত ভাল পাওঁ। অসমীয়া মানুহে মই আশা ৰাখিছোঁ আদা নহৰু খাই বেয়া পোৱা মানুহ নাই নহয়নে। এতিয়া চাওক, এই মছলাখিনি মই অকণমান গুড়া কৰি ল'লোঁ। একেবাৰে মিহি কৰি লোৱা নাই আৰু অলপ গুড়া কৰি লৈছোঁ। ইয়াতে আধাখিনি ইয়াত মিশ্ৰণ কৰি দিছোঁ। 200 গ্ৰাম লৈছিলোঁ, তাৰে আধাখিনি মই ইয়াত মিশ্ৰণ কৰি দিছোঁ হাতাখনৰ সহায়ত। এতিয়া আৰু সুন্দৰকৈ মিলাই দিম। যদিহে আপোনালোকে ফেচবুকত চাইছে, মোৰ ফেচবুকটি ফ'ল' কৰিব, আৰু যদিহে ইউটিউব চেনেলত চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব। আহিবলগীয়া ভিডিঅ'সমূহ ঘপককৈ তেতিয়া আপোনালোকে পাব। এয়া চাওক, ইতিমধ্যে এয়া মই সুন্দৰকৈ মিলাই ল'লোঁ। এতিয়া আকৌ নিমখ দিব লাগিব। নিমখ নিদিলেতো আৰু সোৱাদটো নাহিব নহয়নে। জোখমতে নিমখ দিছোঁ। হালধি বা কিবা ৰেড চিলি একো ব্যৱহাৰ কৰা নাই। কেলৈ কওকচোন, বিলাহী এটা নিজস্ব ৰং আছে। বিলাহীৰ ৰংটো ইমানেই ধুনীয়া, ইয়াত আৰু এক্সট্ৰাকৈ হালধি নতুবা কিবা ৰেড চিলি দিব প্ৰয়োজন নাই। এয়া এতিয়া গৰম তেল মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মানে কেঁচা মিঠাতেলো দিব পাৰে। মই এইখিনি সৰিয়হৰ তেল অলপ গৰম কৰি লৈছোঁ, আৰু ধৰক কেঁচা পকা দুয়োটাই মিক্স আছে যে সেইবাবে গৰম কৰি লৈছোঁ। নতুবা আপোনালোকে ঠাণ্ডাও দিব পাৰে, একো আপত্তি নাই। ঠাণ্ডা তেলত যদি বনায়, মানে ধৰক ডাইৰেক্ট তেল আনি পেলাই বনায়, তেতিয়া বেছি ভালহে হয়, মানে বেয়া নহয়। মই তেনেকৈও বনাওঁ, কিন্তু এনেকৈও বনাওঁ। মই কেইবাটা পদ্ধতি দি থৈছোঁ, আপোনালোকে মোৰ চেনেলত চাবগৈ। এতিয়া কি কৰিম জানেনে, সুন্দৰকৈ তেল মছলা নিমখ সকলোখিনি মিশ্ৰণ কৰি মই এইটো গামলাতে 2 দিনমান ৰ'দত দিম।
তাৰ পাছত এটা চিচাৰৰ বৈয়াম ধুনীয়াকৈ ধুই পখালি থৈ দিছোঁ, তাত ভৰাই থ'ম, মাজে মাজে ৰ'দত দি থাকিম। এতিয়া আপোনালোকক দেখুৱাইছোঁ দুদিনৰ পাছত। চাওক, দুদিন মানে ৰ'দত দিয়াৰ লগে লগে ৰংটো সলনি হৈ গ'ল। এতিয়া মই এটা বৈয়ামত ভৰাম, মাজে মাজে ৰ'দত দিম। যদি তেলটো কমি যায় ওপৰতে আৰু অকণমান তেল দি দিব পাৰি, তেতিয়া ধৰক আচাৰখিনি বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব। কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ।